everyone, good morning. আৰু আমি যাব ওলাইছো স্কুলত আজি লৰাৰ জীৱনৰ একদম প্ৰথমটো পৰীক্ষা তো আমি ওলাইছো আৰু বাবুকো ওলাইছে এতিয়া জোতা পিন্ধাব আছে বাকি তো চাই থাকক আপুনি মোৰ ভিডিওটো আৰু স্বাগতম জনাইছো মোৰ চেনেল হিমাদ্ৰী ৰাজবংশী এটি নতুন ভিডিওলৈ আপোনালোক সকলোকে আৰু আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আমিও ভালে কুশলে আছো আৰু মোৰ ভিডিওবোৰ আপোনালোকে আকোৱালি ল'ব বুলি আশা কৰিছো ভালে বেয়া দিছো আৰু আপোনালোকে আকোৱালি ল'ব বুলি আৰু তাৰ পিছত চাই থাকক কি আছে পাপা আজি তোমাৰ পৰীক্ষা কি পৰীক্ষা আছে দেখা পৰীক্ষা ইংলিশ পৰীক্ষা ইংলিশৰ পৰীক্ষা আছে আজি কি নাজানো কি হয় কি নহয় তথাপিও মই পঢ়া শুনাত বহুত বেছি প্ৰেছাৰ দিয়া নাই কাৰণ হি সৰুৱে আছে আৰু অহা বছৰৰ পৰা অলপ দিব পাৰিম এই বছৰটো এনেকৈ থাকক আৰু পঢ়িব মন গ'লে পঢ়ে কেতিয়াবা পঢ়িব মন নগ'লে নপঢ়ে এনেকৈ থাকে তো ময়ো বহুত বেছি জোৰ নকৰোঁ আৰু কিতাপ পঢ় বুলি সি যিখিনি পঢ়িব বিচাৰে সেইখিনিয়ে পঢ়াই দিওঁ মই আৰু তাতকৈ বহুত বেছি মই প্ৰেছাৰ নিদিওঁ আৰু কেতিয়াবা নপঢ়ে সি এনেকৈ হৈ থাকে আৰু ময়ো মানে ইমান নকওঁ আৰু দেউতা আহিলেতো আৰু বেছি তো ঠিক আছে মই ইয়াক জোতা পিন্ধাই লওঁ তাৰপিছত লগ পাই আছোঁ তো গাইজ আমি একদম ৰেডি হলো এতিয়া লৰাৰো হল এয়া চাওক লৰাৰ হল তো আমি এতিয়া যাম আৰু দোকানত সোমাব লাগিব তাৰ টিফিন একো নাই ঘৰত মই একো আনা নাই আৰু ঘৰত বনোৱা বস্তু সি একদম খাব টান পায় তো এতিয়া দোকানত সোমাই পেলাই তাৰ টিফিন কিবা এটা দিব লাগিব দি পেলাই আৰু স্কুলত থৈ আজি চাগে ৰখি থাকিম একেবাৰে লৈ আহিম পৰীক্ষা শেষ হ'লে কাৰণ পৰীক্ষা বেছি টাইম নালাগে আধা ঘণ্টা বা 45 মিনিট মানত শেষে হ'ব এনে টাইমটো দি আছে 9:30 পৰা 11:30 কিন্তু ইমান টাইম নালাগে আৰু সিহঁতৰ এনে সৰু সৰু প্ৰশ্ন তো কিবা হয় কিবা নহয় আশীৰ্বাদ কৰিব আৰু তো ঠিক আছে তেতিয়াহ'লে চাই থাকক আমি যাওঁ আৰু লগ পাই আছোঁ স্কুলৰ পৰা আহি পেলাই আপোনালোকক হাই ফ্ৰেণ্ডছ আমি আহি পালোঁ পৰীক্ষা দি আৰু এইটো ল'ৰা কান্দি আছে সি চকত কিবা ল'ব খুজিছিলে মোক কোৱা নাই সি মই গম নাপাওঁ আৰু এতিয়া সি কান্দি আছে আন্ধাৰ যাব দিওঁ ফেনটো বন্ধ কৰিব হ'লে এয়া চাওক এয়া কানি কাপোৰ চব মোৰ একেবাৰে ইয়াৰ পৰা আলনাৰ পৰা আনি কিনে এয়া মাটিত পেলাই থৈছিলে আকৌ এতিয়া মই ইয়াতে থৈ দিলোঁ চব ওলাইছে আকৌ তুমি মোক কিয় কোৱা নাই পিছে কচোন মইতো তোমাক কৈছিলোঁ দিম বুলি তোমাক ঠাণ্ডা দিছোঁ নে নাই মই তো এতিয়া সি পূৰা জেদ কৰি আছে আৰু ইমান গৰম হৈ গৈছে নহয় একেবাৰে ঘামি জামি অৱস্থা বেয়া হৈছে আৰু সি এতিয়া পূৰা জেদ কৰি আছে আন্ধৰি ঘাটত যোৱাৰ কাৰণে আৰু এতিয়া সি ফেনটো অফ কৰি দিছে সি ইমান খং চব উলিয়াই থৈছে সি কিবা ঠাণ্ডা খাব খুজিছিলে মই ঠাণ্ডা দিলোঁ আৰু আম আনিলোঁ কিবা চব্জি আনিলোঁ অলপমান এতিয়া সি মোক গম নাপাওঁ নহয় সি আকৌ ভুজিয়া খাব খুজিছিল আৰু মানে মোক ঘৰত কৈছিল ৰাতিপুৱাই কৈছিল ঘৰত কিন্তু মোৰ মনতে নাই তাৰপিছত আকৌ মোক চকত মনত কৰি নিদিলে এতিয়া দেখিছানে খং বাপৰে কি খং পুপুলো পৰীক্ষাত কি লিখছে পাপা পৰীক্ষাত একো লিখা নাই বোলে পৰীক্ষাত খঙতে গৈছে আৰু পৰীক্ষা দি আহিল নাজানো কি বা লিখিল এতিয়া তাৰমানে পৰীক্ষাৰ বহীখন মোৰ চাও লাগিছে আজিয়ে আৰু কি লিখিল কি নাই লিখা আৰু জীৱনৰ প্ৰথমটো পৰীক্ষা মানে আৰম্ভ হৈছে আৰু জীৱন যুদ্ধ এতিয়াৰ পৰা সিহঁতৰ তো বহি চাগে এতিয়া নিদিব একেবাৰে গৰমৰ বন্ধৰ পিছত দিব জুলাই আগষ্ট মানতহে দিব কিজান তেতিয়া গম পাম আৰু কি লিখিছে কি নাই লিখা তো এনে সি কৈছে লিখা বুলি কৈছে যেনিবা গোটেইখিনি ৰাইমছ ক'ব দিছিলে ৰাইমছো কৈছে বুলি কৈছে সিহে জানে আৰু এতিয়া ৰাইমছটো ক'লে নে নাই আৰু এতিয়া ইউনিফৰ্ম খোলাই নাই আহি ইমান গৰম খং উঠিলে মানে একে বুজাবাই টান আৰু ইমান খং মানে একদম আৰু যাম ন আবেলি যাম বাবা আবেলি যাম গোসাঁই মানুহ আবেলি যাম আমি আৰু কিবা কিবি আনিম না আবেলি গেলে কিয় কাঞ্চা নাপায় কালি পৰীক্ষা নাই আৰু পৰহি আছে
এদিন এৰি এদিন পৰীক্ষা ভালে হৈছে বহুত গৰম একেবাৰে এনেকৈ সদায় যোৱাটো একে সম্ভৱ নোহোৱা নিচিনাই আৰু কিন্তু উপায়তো নাই স্কুললৈ যাব লাগিবই এতিয়া আৰু পৰীক্ষাটো এদিন বাদে এদিন দিছে সেইটো কাৰণে ভাল হৈছে আৰু একে গৰমৰ পৰা আহি চাওকচোন কেনেকুৱা হৈ গৈছে মুখৰ অৱস্থা একেবাৰে নাই আৰু সি এতিয়া পূৰা জেদ কৰি আছে মোক আন্ধেৰিঘাটত যাম মই কৈছোঁ যাম নহয় অলপ দেৰিকৈ যাম সি মানিবই পৰা নাই আৰু একদম মানে আৰু ভাত চাত বনোৱাই নাই এতিয়াহে ভাত বনাব লাগিব আহিলোঁ এতিয়া আৰু ভাত বনাওঁ খাওঁ আকৌ আবেলি নাম আছে আকৌ নামতো যাব লাগিব আৰু ইমান গৰম নহয় একে ভাত চাত বনাব ইচ্ছা নাযায় খাব ইচ্ছা নাযায় কিন্তু ভোকটো লাগিবই বনালেও নবনালেও খাবতো লাগিবই আৰু খাব লাগিলেতো বনাব লাগিব নবনালে ক'ত খাব পাম আৰু সেইকাৰণে এতিয়া অকণমান ৰেষ্ট লৈ পেলাই লাহেকৈ ভাত চাত বনাম আৰু এতিয়া ঠিক আছে আপোনালোকে চাই থাকক ভিডিঅ'টি মোৰ যোৱাটো ভিডিঅ'ত একদমেই ভিউ নাই একদমেই ভিউ অহা নাই নাজানো মোৰ চেনেলটো আগবাঢ়িবনে নাই ভিউ নাহেয়ে আৰু ভিউ নহাৰ কাৰণে মোৰ সেইকাৰণে ভিডিঅ' দিবলৈ মন নাযায় আৰু যদি ভিউ আহে তেতিয়াহ'লে ভিডিঅ'বোৰ দি ভাল লাগে তো মানে অলপো ভিউ নাহে সেইকাৰণে মই ভাবি পোৱা নাই মই কি কৰোঁ কি নকৰোঁ লাগিছে মই নে ইউটিউব একেবাৰে বাদে দিওঁ নে আৰু ভিডিঅ' কণ্টিনিউ কৰোঁ মানে মই ভাবি পোৱা নাই আপোনালোকে জনাবচোন কি কৰিলে ভাল হয় আৰু যিকেইজনে চাইছে সেইকেইজনে প্লিজ মোক সদায় ছাপোৰ্ট কৰি যাব এনেকৈ আৰু মোৰ চেনেলটো ভিউ আহিবৰ কাৰণে মই কি কৰিব লাগে আৰু মই আচলতে ভিডিঅ' এডিট কৰিব নাজানো যেনেকৈ পাৰিছোঁ সেনেকৈ এডিট কৰিছোঁ সেনেকৈ দিছোঁ আৰু আপোনালোকে জনাবচোন মই কি কৰিব লাগে মোৰ একদম উপায়হীন নিচিনা হৈছে আৰু মই ভিউ আহিবৰ কাৰণে মানে কি কৰোঁ কি নকৰোঁ তো আপোনালোকে জনাব কি কৰিলে মোৰ চেনেলটো ভিউ আহিব আগবাঢ়ি যাব এভৰিৱান মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব আৰু মই এতিয়া নামৰ পৰা আহিলোঁ মই তেতিয়া কৈছিলোঁ আজি নাম থকা বুলি তো নামৰ পৰা আহিলোঁ এতিয়া আৰু মোৰ ভিডিঅ'টো আজি আৰু বহুত বেছি দীঘলীয়া নকৰোঁ এতিয়া লাইন গ'ল আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট কৰি যাতে ভিডিঅ'ত একদম ভিউ নায়ে আৰু আশা কৰিছোঁ এইটো ভিডিঅ'ত মই বহুত ভিউজ পাম আৰু এইটো ভিডিঅ'ৰ পিছত ভিডিঅ'টোত ভিউ পাম বুলি বহুত আশা কৰিছোঁ আপোনালোকে ছাপোৰ্ট কৰি যাব তো ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব কমেণ্ট কৰি জনাব তেতিয়াহ'লে আজি বাই বাই আৰু লগ পাম এটি নতুন ভিডিঅ'তে আপোনালোকক